নমস্কাৰ জনালো সকলোকে অন্য এটি ভিডিঅ' প্ৰেৰণ কৰিছো। এইজোপা হৈছে গ্ৰাফটিং আমৰ পুলি। মই যোৱা জানুৱাৰী মাহত এই গছজোপা গ্ৰাফটিং কৰিছিলো। এতিয়া আগষ্ট মাহ, খুব কম দিনৰ ভিতৰতে এই গছজোপা খুব সুন্দৰ হৈ উঠিছে। ভাবিলো মই গ্ৰাফটিঙৰ বিষয়ে অলপ কৈ দিওঁ। গ্ৰাফটিং হৈছে এনে এটা পদ্ধতি যাৰ জৰিয়তে আমি চাপৰতে লগা ফলমূলৰ গছ আমি প্ৰস্তুত কৰিব পাৰো। গ্ৰাফটিঙৰ জৰিয়তে চাপৰতে লগা গছ প্ৰস্তুত কৰাৰ বিভিন্ন পদ্ধতি আছে, এয়াৰ লেয়াৰিং আছে। তাৰ ভিতৰত গ্ৰাফটিং এটা অন্যতম পদ্ধতি আৰু গ্ৰাফটিং হৈছে খুব জনপ্ৰিয় আৰু এটা সহজ পদ্ধতি। এইজোপা মই যোৱা জানুৱাৰী মাহত গ্ৰাফটিং কৰিছিলো। দুটা বাঞ্চ ইয়াত গ্ৰাফটিং কৰিছিলো, ভাল হচৰ। ইফালে দেখাইছো, এইটো এটা ব্ৰাঞ্চ দেখিছে নহয়, আৰু এইফালে হৈছে এইটো এটা ব্ৰাঞ্চ। দুটা ভাল হচৰ পুৰঠ আমৰ ডাল আনি মই এই গছজোপা গ্ৰাফটিং কৰিছিলো আৰু মোৰ গ্ৰাফটিং কৰা মই এইজোপাই প্ৰথম আছিল। মই এবাৰ প্ৰথম গ্ৰাফটিং কৰিছো। মই কোনো শিকা নাই, মই ইউটিউবত আচলতে চাই লৈছিলো আৰু তেনেদৰে শিকা। এইডাল হৈছে মূল গছডাল হৈছে এজোপা আমাৰ থলুৱা প্ৰজাতিৰ তিলিকি আমৰ পুলি আৰু তাতে মই দুটা ব্ৰাঞ্চ ভাল গছৰ আনি ইয়াত যোগ দিছিলোহি। এইটো এটা জইন আৰু এইটো এটা জইন, এই দুটা জইন কৰিছিলো। যথেষ্টখিনি ডাঙৰ হৈছে। মই ভাবিছো এইবাৰ চাগে এজোপা ফল দিব আৰু এইখিনিয়ে মই যিমানখিনি জানো সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো। আশা কৰো ভিডিঅ'টো যদিহে ভাল পালে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব আৰু লগতে কমেণ্ট এটা কৰি জনাব আপোনালোকে কেনেকুৱা পালে। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহলে শ্বেয়াৰ এটা কৰি দিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।